Hello friends, hello students. মোৰ জ্যোতি ইউটিউব চেনেলৰ পৰা তোমালোক সকলোলৈ স্বাগতম জনাইছো আৰু আজি তোমালোকৰ কাৰণে মই লৈ আহিলো এটা পুনৰ নতুন ভিডিও কাৰ্যকাৰণ বিধিৰ ওপৰত ভিত্তি কৰি আজি পুনৰ নতুন এই ভিডিওটো লৈ আহিলো কাৰ্যকাৰণ বিধি ইয়াৰ আগৰ ভিডিওটোত মই তোমালোকক দিছিলো কাৰণ কি কাৰণৰ গুণগত লক্ষণবোৰ কি গতিকে তাৰ পাছৰ টপিকটো কাৰণৰ পৰিমাণগত লক্ষণৰ পৰা আজি তোমালোকক মই পুনৰ দিবলৈ চেষ্টা কৰিম আশা কৰো তোমালোকে নিশ্চয় মোৰ এই ভিডিও সমস্যায় নিশ্চয় উপকৃত হ'বা আৰু তোমালোকে যদি মোৰ এই চেনেলটোলৈ নতুনকৈ আহিছা তেতিয়া হলে মোৰ এই চেনেলটো নিশ্চয় সাবস্ক্ৰাইব কৰিবা লাইক কৰিবা কমেন্ট কৰিবা আৰু শেয়াৰ কৰিবলৈ নাপাহৰিবা তোমালোকৰ উৎসাহ উদ্দীপনাই মোক আগুৱাই যোৱাৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰিব বুলি মই ভাবিছো গতিকে আজিৰ ভিডিওটোৰ জৰিয়তে মই তোমালোকক কাৰ্যকাৰণ বিধিৰ এই চেপ্টাৰটোৰ বিষয়ে মই তোমালোকক আজি আলোচনা কৰিম লেটস গো টু ষ্টাৰ্ট দ্য ক্লাছ ছাত্ৰ-ছাত্ৰীসকল আজি তোমালোকৰ কাৰণে মই লজিক এণ্ড ফিলছফিৰ আগমনৰ ভিত্তি চেপ্টাৰটোৰ যিটো টপিক কাৰণৰ পৰিমাণগত লক্ষণ ইয়াৰ ওপৰত আজি মই তোমালোকক ডিসকাস কৰিম বুলি ওলাইছো ইয়াৰ আগৰ ভিডিওত মই তোমালোকক কাৰণৰ গুণগত লক্ষণখিনি আলোচনা কৰিছিলো গতিকে আজিৰ ভিডিওটোত মই কাৰণৰ পৰিমাণগত লক্ষণ ইংলিছত কোৱা হৈছে কোৱান্টিটেটিভ মাৰ্কস অফ কজ এতিয়া কাৰণৰ পৰিমাণগত লক্ষণটো কি এতিয়া কাৰণৰ পৰিমাণগত লক্ষণটো হ'ল এইটোৱে যে পৰিমাণগত দিশৰ পৰা কাৰণ আৰু কাৰ্য সদায় পৰস্পৰ সমান বুলি কোৱা হৈছে এতিয়া গুণগতৰ লক্ষণখিনি বেলেগ আছিল কাৰণৰ পৰিমাণগত লক্ষণখিনি বেলেগ আছিল আৰু এই লক্ষণটো আচলতে কোনজন তৰ্কবিদে আমাক উল্লেখ কৰিছিলে কাৰ্ভেট ৰিডে আচলতে এই পৰিমাণগত লক্ষণখিনি আমাক উল্লেখ কৰি দিছিলে গতিকে তৰ্কবিদ কাৰ্ভেট ৰিডৰ মতে কাৰণৰ পৰিমাণগত দিশৰ পৰা যদি আমি বিচাৰ কৰি চাবলৈ যাওঁ যে কাৰণ আৰু কাৰ্য সদায় কি হৈ যায় পৰস্পৰ সমান হৈ যায় মানে ইয়াত কেতিয়াও কম আৰু বেছি হ'ব নোৱাৰে কাৰণ আৰু কাৰ্যৰ ফলত যিটো সৃষ্টি হ'ব সি সদায় কি হ'ব পৰস্পৰ সমান হৈ থাকিব কাৰণ আৰু কাৰ্যক সেইকাৰণে কোৱা হৈছে যে পৰস্পৰ সমান বুলি কোৱা হৈছে এতিয়া কাৰণত যি উপাদান আৰু শক্তি থাকে আমাৰ যদি কাৰণত যিটো উপাদান আৰু যিটো শক্তি থাকে ঠিক সেইদৰে কাৰ্যটো সাধাৰণতে কি থাকিব লাগিব উপাদান আৰু শক্তিটো থাকিব লাগিব আমাৰ কাৰণত যদি উপাদান আৰু শক্তি নিহিত হৈ থাকে বা সোমাই থাকে ঠিক সেইদৰে কাৰ্যটোতো আচলতে উপাদান আৰু শক্তি দুইটা নিহিত থাকিব লাগিব মানে কাৰণত যিটো উপাদান শক্তি থাকিব ঠিক সেইদৰে কাৰ্যটো উপাদানৰ শক্তি থাকিব লাগিব এতিয়া কাৰণৰ যিটো পৰিমাণগত লক্ষণ এই লক্ষণটো আচলতে কিহৰ ওপৰত ভিত্তি কৰি প্ৰতিষ্ঠিত হৈছে আমি ক'ব পাৰো যে কাৰণৰ পৰিমাণগত লক্ষণটো আচলতে দ্ৰব্য আৰু শক্তিৰ অবিনশ্বৰতা নিয়মৰ পৰা আচলতে ইয়াক সৃষ্টি কৰা হৈছে বুলি আমি ক'ব পাৰো যে কাৰণৰ পৰিমাণগত লক্ষণটো আচলতে কিহৰ ওপৰত ভিত্তি কৰি প্ৰতিষ্ঠিত হৈছে যে দ্ৰব্য আৰু শক্তিৰ অবিনশ্বৰতা নিয়মৰ পৰা আচলতে কাৰণৰ পৰিমাণগত লক্ষণটো আমি পাব পাৰো এতিয়া এটা উল্লেখ কৰিছো চোৱা কাৰণৰ পৰিমাণগত লক্ষণটো কেইটা কথা আছে ইয়াতে দুটা কথা আছে এটা হ'ল দ্ৰব্য আৰু এটা হ'ল শক্তি গতিকে আমি দুইটাকে ভাগে ভাগে আমি বস্তুটো উল্লেখ কৰিব লাগিব যেহেতু দ্ৰব্য আৰু শক্তি বুলি কৈছে গতিকে দ্ৰব্যৰ কথাখিনি আমি ভাগে ভাগে উল্লেখ কৰিব লাগিব তাৰ পিছত শক্তিৰ কথাখিনি আমি ভাগে ভাগে উল্লেখ কৰিব লাগিব সেইকাৰণে মই প্ৰথম নিয়মটো লৈ লৈছো যে দ্ৰব্যৰ অবিনশ্বৰতা নিয়ম বা দ্ৰব্যৰ যিটো কাৰণৰ পৰিমাণগত লক্ষণ মানে দ্ৰব্যৰ অবিনশ্বৰতা নিয়মটো কেনেকুৱা এটা দ্ৰব্যৰ অবিনশ্বৰতা নিয়ম মতেও আচলতে কি কোৱা হৈছে যে কোনো এটা বস্তুৰ আচলতে কি সলনি হৈ যাব পাৰে আকাৰটো সলনি হৈ যাব পাৰে আকাৰ মিন্স আমি কি বুলি কওঁ ফৰ্ম এটা দ্ৰব্যৰ অবিনশ্বৰতা নিয়ম মতে এটা কথা আমি বুজিব পাৰো যে দ্ৰব্যৰ অবিনশ্বৰতা নিয়ম মতে আচলতে বস্তুবিলাকৰ কি সলনি হৈ যাব পাৰে আকাৰটো সলনি হৈ যাব পাৰে এতিয়া দ্ৰব্যৰ নিয়ম মতে আচলতে আমি এটা কথা জানিব লাগে আমাৰ জগতত যিটো বস্তু দ্ৰব্য বা বস্তু আমাৰ জগতত যিবিলাক দ্ৰব্য বা বস্তু আছে এই বস্তুবিলাকৰ আচলতে পৰিমাণটো কেতিয়াও কম আৰু বেছি হ'ব নোৱাৰে সদায় কম বেছি কেতিয়াও হ'ব নোৱাৰিব এতিয়া ইয়াত এটা এক্সাম্পল লৈছো চোৱা যে দুভাগ যেনিবা আমি কি গেছ ললো হাইড্ৰজেন ললো আৰু এভাগ যেনিবা আমি কি গেছ ললো অক্সিজেন গেছ বা এনেকৈও আমি ক'ব পাৰো যে নিৰ্দিষ্ট পৰিমাণৰ হাইড্ৰজেন আৰু নিৰ্দিষ্ট পৰিমাণৰ অক্সিজেন যেতিয়া আমি মিহলাই দিম হাইড্ৰজেন আৰু অক্সিজেন এই দুইখিনি গেছ যেতিয়া আমি মিহলাই দিম দিয়াৰ লগে লগে আমি তাৰ পৰা উৎপাদিত বস্তুটো কি পাম আমি পানী পাম এতিয়া
নিৰ্দিষ্ট পৰিমাণৰ হাইড্ৰোজেন নিৰ্দিষ্ট পৰিমাণৰ অক্সিজেন মিহলালে আমি সদায় কি সৃষ্টি হয় বুলি গম পাওঁ আমি পানী সৃষ্টি হয় বুলি গম পাওঁ এতিয়া চোৱা হাইড্ৰোজেন আৰু অক্সিজেনৰ আচলতে ইয়াত কি পৰিৱৰ্তন ঘটিছে হাইড্ৰোজেন আৰু অক্সিজেন আচলতে দুইটাৰে আচলতে পৰিৱৰ্তন হোৱা বস্তুটো হ'ল কি এটা ৰূপ বা আনটো আকাৰ বুলি কোৱা হৈছে এতিয়া হাইড্ৰোজেন আৰু অক্সিজেন ইহঁত দুটাৰ যিটো ৰূপ বা আকাৰ এইটো পৰিৱৰ্তন হোৱাৰ ফলতহে আমি কি পালোগে গৈ পানী পালোগে সেইকাৰণে কোৱা হৈছে যে এটা ৰূপ বা আকাৰ পৰিৱৰ্তন ঘটিছে কিন্তু ৰূপ বা আকাৰ পৰিৱৰ্তনৰ ফলত আচলতে সৃষ্টি হোৱা বস্তুটো হ'ল আমাৰ কি পানী গতিকে আমি ক'ব পাৰোঁ যে বস্তু ৰূপ আৰু আকাৰৰ পৰিৱৰ্তন যদিও হৈ যায় বস্তু ৰূপ বা আকাৰ পৰিৱৰ্তন হ'লেও তাৰ ফলত মুঠ পৰিমাণ তাৰ ফলত যিটো মুঠ পৰিমাণ মিন্স আমি কি পালোঁ মুঠ পৰিমাণ হ'ল আমি পানী পালোঁ গতিকে পানীৰ পৰিমাণটো সদায় কি থাকিব লাগিব একে থাকিব লাগিব মুঠৰ ওপৰত আমাৰ এই বিশ্ব জগতখনত দ্ৰব্যৰ যিটো পৰিমাণ মানে দ্ৰব্যৰ যিটো পৰিমাণ সেই পৰিমাণটো সদায় কি থাকিব একে থাকিব লাগিব তাৰ কোনো কম আৰু বেছি হ'ব নোৱাৰিব এতিয়া হাইড্ৰোজেন আৰু অক্সিজেন দুইটা আচলতে বায়বীয় পদাৰ্থ ইহঁত হৈছে গতিকে হাইড্ৰোজেনৰ ৰূপ বা অক্সিজেনৰ ৰূপ এই দুইটা চেঞ্জ হোৱাৰ ফলত আমি উৎপাদিত বস্তুটো কি পালোঁ পানী পালোঁ কিন্তু এই দুইটা বস্তুৰ ফলত উৎপাদিত যে পানীটো পালোঁ এই পানীটোৰ যিটো মুঠ পৰিমাণ ইহঁতৰ ফলত সৃষ্টি হোৱা বস্তুটোৰ যিটো পৰিমাণটো কিন্তু আমি সদায় একেই দেখিম ইয়াৰ কেতিয়াও কম আৰু বেছি হ'ব নোৱাৰে এতিয়া এই উদাহৰণটো নকৈ যদি আমি বেলেগ এটা উদাহৰণ ক'ব পাৰোঁ তোমালোকক সহজে বুজিব পৰাকৈ যদি আমি কৈ দিব পাৰোঁ যে এটুকুৰা লোহা বা এটুকুৰা লো যদি আমি বহুদিন ধৰি মাটিত পেলাই থওঁ তেতিয়াহ'লে তাত হয়তো কি লাগিব পাৰে মামৰ লাগিব পাৰে বা তাৰ ৰূপটো বা তাৰ আকাৰটো হয়তো দেখিবলৈ বেয়া হ'ব পাৰে বা হয়তো তাৰ ৰূপটো বা আকাৰটো কিছু নষ্ট হৈ যাব পাৰে কিন্তু বহুত দিনৰ মূৰত যেতিয়া সেই দ্ৰব্যটো বা লোহা টুকুৰা যদি আমি বহু দিনৰ মূৰত জুখি দিওঁ যে আগতে লোহাডালৰ যেনিবা ৱেট আছিল 10 কেজি বহুত দিনৰ মূৰত যেতিয়া পেলাই থোৱাত ৰূপ আৰু আকাৰ পৰিৱৰ্তন হৈ গ'ল তাৰ বহুত দিনৰ পিছত যেতিয়া আমি তাক ৱেট কৰিলোঁ ৱেট কৰোঁতে কিন্তু প্ৰথম যেতিয়া 10 কেজি ওলাইছিল সেই লোহা টুকুৰাত যদি আমি বহু দিনৰ পিছতো জোখোঁ তেতিয়াও কিন্তু লোহা টুকুৰাৰ পৰিমাণটো সদায় কেই কেজি থাকিব 10 কেজিয়ে থাকিব তাৰ হয়তো কেতিয়াও পৰিৱৰ্তন বা সালসলনি হ'ব নোৱাৰে সেইটোৱে আছিল আমাৰ দ্ৰব্যৰ নিয়ম যে এটুকুৰা লোহা যদি বহুদিন ধৰি মাটিত পেলাই থওঁ সি দেখিবলৈ হয়তো বেয়া হ'ব পাৰে তাৰ ৰূপ আকাৰ পৰিৱৰ্তন হ'ব পাৰে কিন্তু তাৰ ফলত যিটো ৱেট তাৰ যিটো পৰিমাণ কিন্তু সেই পৰিমাণটো প্ৰথম যিটো 10 কেজি আছিল বহুত দিনৰ মূৰত জুখিলেও সেই 10 কেজি ওলাব সেইকাৰণে কোৱা হৈছে যে দ্ৰব্যৰ নিয়ম মতে জগতত বস্তুৰ কেতিয়াও সালসলনি বা পৰিৱৰ্তন ঘটিব নোৱাৰে তাৰ পৰিমাণটো সদায় কি থাকিব একে হ'ব পাৰে হয়তো তাৰ পৰিৱৰ্তন হ'ব পাৰে ৰূপ আৰু আকাৰ কিন্তু তাৰ ফলত পৰিমাণ কিন্তু সদায় একে থাকিব এইটোৱে হ'ল আমাৰ দ্ৰব্যৰ নিয়ম তাৰপিছত 2 নম্বৰ নিয়মটো আহি গ'ল শক্তিৰ অবিনশ্বৰতা নিয়ম এইটো আমাৰ কাৰণৰ পৰিমাণগত লক্ষণৰে এইটো 2 নম্বৰ লক্ষণ কাৰণৰ পৰিমাণগত লক্ষণত দুটা লক্ষণ সোমাই আছে এটা হ'ল দ্ৰব্যৰ অবিনশ্বৰতা নিয়ম আৰু এটা হ'ল শক্তিৰ অবিনশ্বৰতা নিয়ম এতিয়া শক্তিৰটো কেনেকুৱা চোৱা যে আমাৰ শক্তিবিলাক সদায় এটা শক্তি আন এটা শক্তিলৈ ৰূপান্তৰ হ'ব পাৰে যে এক প্ৰকাৰ শক্তি আন এক প্ৰকাৰ শক্তিলৈ ৰূপান্তৰ হ'ব পাৰে কিন্তু তাৰ ফলত তাৰ যিটো পৰিমাণ ঠিক যেনেকৈ দ্ৰব্যৰ যিটো পৰিমাণ ঠিক সেইদৰে শক্তিৰ যিটো পৰিমাণ সেই পৰিমাণটো সদায় একে থাকিব তাৰ কেতিয়াও হ্ৰাস আৰু বৃদ্ধি হ'ব নোৱাৰে এটা উদাহৰণ সহায়ত ল'ব পাৰোঁ এখন চলন্ত ফেন এতিয়া এখন চলন্ত ফেন যেনিবা এতিয়া এই চলন্ত ফেনখন চোৱা যেতিয়া চলি থাকে তেতিয়া তাত সদায় আচলতে কি শক্তিয়ে কাম কৰি থাকে গতি শক্তিয়ে ইয়াত কাম কৰি থাকে খুব জোৰেৰে চলি থকা ফেন এখনত সদায় কি শক্তি থাকে বুলি আমি গম পাওঁ গতি শক্তি তাত ক্ৰিয়া কৰি থাকে বা কাম কৰি থাকে কিন্তু চলি থকা ফেন এখন যদি আমি হঠাৎ ষ্টপ কৰি দিওঁ যদি আমি হঠাৎ বন্ধ কৰি দিওঁ এই যিটো গতি শক্তিৰে যিটো স্পীডত ঘূৰি থকা ফেনখন যদি আমি লগে লগে কেতিয়াবা যদি ষ্টপ কৰি দিম কিন্তু তেতিয়া তাত কি হৈ যায় এনাৰ্জি অফ মোশন মানে তাৰ যিটো শক্তিৰ গতি সেই গতিটো মানে লাহে লাহে কি হৈ আহিব কমা যেন লাগিব কাৰণ আমি জোৰেৰে ধৰিছোঁ গতিকে ধৰোঁতে এনাৰ্জিটো তাত কমি গৈছে কিন্তু সেই বুলি ফেনখনৰ যিটো ভিতৰৰ যিটো স্পীড সেই স্পীডটো কিন্তু কমি যোৱা নাই কাৰণ আমি জোৰেৰে ধৰাৰ কাৰণেহে ফেনখন কমিছে এনেকৈ লগে লগে অট'মেটিক কমি যোৱা নাই তাৰ মানে বুজিব লাগে যে ভিতৰত আচলতে কি শক্তি চলি আছে ফেনখন যেতিয়া আমি জোৰেৰে ধৰি দিলোঁ তাৰ গতি শক্তিটো কমি গৈছে ঠিক
কিন্তু তাৰ ভিতৰত যোনটো কিটো শক্তি কাম কৰি আছে তাপ শক্তি এটাই কাম কৰি আছে গতিকে সেই গতি শক্তিটো আচলতে কি শক্তিলৈ ৰূপান্তৰ হৈ গ'ল তাপ শক্তিলৈ ৰূপান্তৰ ঘটিছে গতিকে এটা শক্তি আন এটা শক্তিলৈ ৰূপান্তৰ হৈছে গতি শক্তিটো তাপ শক্তিলৈ ৰূপান্তৰ হৈছে কিন্তু তাৰ ফলত তাৰ যিটো পৰিমাণ তাৰ যিটো এনাৰ্জি তাৰ যিটো পৰিমাণ সেই পৰিমাণটো কিন্তু কেতিয়াও কম আৰু বেছি হ'ব নোৱাৰে সেইকাৰণে আমি ক'ব পাৰোঁ শক্তিৰ অবিনাশ্বতা নিয়মত এটা কথা যে শক্তিৰ ক্ষেত্ৰতো কাৰ্যত থকা শক্তিৰ মুঠ পৰিমাণ যে কাৰণত থকা শক্তিটোৰ মুঠ পৰিমাণৰ লগত একে বুলি আমি ক'ব পাৰোঁ যে আমাৰ কাৰ্যত যিখিনি শক্তি গোট খাই আছে ঠিক সেইদৰে কাৰণত থকা যিটো শক্তি সেই শক্তিটোৰ লগত সদায় আচলতে কাৰ্যৰ শক্তিটো সদায় সমান হ'ব লাগিব ইকুৱেল হ'ব লাগিব গতিকে কাৰণ পৰিমাণগত লক্ষণত আমি এটা কথাই স্পষ্টকৈ বুজি পালোঁ যে কাৰণৰ পৰিমাণগত দিশৰ পৰা আমি এটা কথা ক'ব পাৰোঁ যে কাৰণ আৰু কাৰ্য সদায় পৰস্পৰ সমান ই কেতিয়াও কম আৰু বেছি হ'ব নোৱাৰে এই লক্ষণটো আছিল কাৰ্ভেট ৰিডৰ কাৰণৰ পৰিমাণগত লক্ষণ ছাত্ৰ ছাত্ৰীসকল এতিয়া মই তোমালোকৰ কাৰণে সৰু সৰু চমু প্ৰশ্ন কেইটামান লৈ আহিছোঁ ইয়াতে মই মাতি দিছোঁ কুৱেশ্যন নম্বৰ 1 পৰিমাণগত দিশৰ পৰা কোনো ঘটনাৰ কাৰণ কাৰ্যৰ সমান বা সমতুল্য হয়নে আমি ইতিমধ্যে পঢ়ি আহিছোঁ যে পৰিমাণগত দিশৰ পৰা কাৰণ আৰু কাৰ্য সদায় পৰস্পৰ সমান বা সমতুল্য গতিকে এনচাৰটো হয় কুৱেশ্যন নম্বৰ 2 কাৰণ কাৰ্যৰ নিয়ত পূৰ্বৱৰ্তী ঘটনা হয়নে ইতিমধ্যে আমি ইয়াৰ আগৰ ক্লাছটোত পাই আহিছিলোঁ কাৰণৰ গুণগত লক্ষণৰ আমি কেইবাটাও লক্ষণ পাইছিলোঁ যে কাৰণ কাৰ্যৰ নিয়ত শব্দৰ অৰ্থ হ'ল কাৰণটো সদায় আগে ঘটিব কাৰ্যটো সদায় পিছে ঘটিব আৰু পূৰ্বৱৰ্তী শব্দৰ অৰ্থ হ'ল যে আগৰ গতিকে কাৰণৰ গুণগত লক্ষণতে আমি পাইছিলোঁ যে কাৰণ কাৰ্যৰ নিয়ত এইটো এটা ঘটনা আৰু এটা পূৰ্বৱৰ্তী ঘটনা গতিকে এইটো কাৰণ কাৰ্যৰ নিয়ত পূৰ্বৱৰ্তী ঘটনা কাৰণৰ গুণগত লক্ষণ আছিল গতিকে এইটো হয় 3 নম্বৰ প্ৰশ্ন উপকাৰণ কাৰণৰ অপৰিহাৰ্য অংগ হয়নে একেবাৰে চিৰসত্য এনচাৰ হয় যে উপকাৰণ সদায় কাৰণৰ এটা অপৰিহাৰ্য অংগ হয় কুৱেশ্যন নম্বৰ 4 এৰিষ্টটলৰ মতে কাৰণ কেই প্ৰকাৰ উত্তৰ 4 প্ৰকাৰ কি আছিল মই ইয়াৰ পিছৰ ভিডিঅ'ত মই তোমালোকক ব্যাখ্যা বুজাই দিম এতিয়া আমি শৰ্ট কুৱেশ্যন পাইছোঁ এৰিষ্টটলৰ মতে কাৰণ হৈছে 4 প্ৰকাৰৰ কুৱেশ্যন নম্বৰ 5 উপকাৰণ কাক বোলে কাৰণৰ অপৰিহাৰ্য অংশকে উপকাৰণ বোলে কুৱেশ্যন নম্বৰ 6 নিমিত্ত কাৰণ কি এইটো এৰিষ্টটলৰে কাৰণ হয় নিমিত্ত কাৰণ উদাহৰণ সহ লিখা যে কাৰ্য এটা উৎপন্ন কৰিবলৈ যি শক্তি দক্ষতা আৰু কৌশল কোনো এটা কাম কৰিবলৈ আমাৰ যিটো পাৱাৰ যিটো আমাৰ এবিলিটি যিটো আমাৰ মেথড যিটো আমাৰ টেকনিক এই গোটেইখিনি প্ৰয়োজন হ'লে তাকে আমি নিমিত্ত কাৰণ বুলি কওঁ যেনে কাপোৰ তৈয়াৰ কৰাৰ ক্ষেত্ৰত যিজনী শিপিনী কাপোৰখন বনাওঁতে যিজনী শিপিনী কাম সেই শিপিনীজনী হৈছে আচলতে কি কাৰণ নিমিত্ত কাৰণ তেওঁৰ শক্তিতহে আচলতে কাপোৰখন তৈয়াৰ হৈছে কুৱেশ্যন নম্বৰ 7 অনুকূল উপকৰণ কি উদাহৰণ সহ লিখা অনুকূলৰ আন এটা নাম হৈছে সদৰ্থক উপকৰণ যি ঘটনাৰ উপস্থিতি কাৰ্য উৎপাদনৰ বাবে আৱশ্যক তাকে অনুকূল বা সদৰ্থক উপকৰণ বোলে যেনে গছৰ পৰা পৰি মানুহ এজন মৃত্যু হোৱাৰ ক্ষেত্ৰত তেওঁ যেনিবা ছাদৰ পৰা পৰি গ'ল ছাদখনৰ উচ্চতা বেছি আছিল হয়তো মাটিৰ কঠিনতা যিখিনি মাটিত পৰিছিল খুব টান আছিল হাৰ্ড আছিল হয়তো মানুহজন দেহৰ শক্তিৰ অভাৱ ঘটিছিল এইখিনি মিলি তেওঁৰ মৃত্যু হ'ল গতিকে এইখিনি হ'ল আমাৰ অনুকূল উপকৰণ লাষ্ট কুৱেশ্যন নম্বৰ 8 নিৰীক্ষণ হৈছে ঘটনাৰ আৱিষ্কাৰ পৰীক্ষণ হৈছে ঘটনাৰ সৃষ্টি কোনে কৈছিল তৰ্কবিদ বেইন BAIN তৰ্কবিদ বেইনে কৈছিলে কুৱেশ্যন নম্বৰ 9 নানা কাৰণ সম্পৰ্কে এটা ভ্ৰান্ত ধাৰণা হয়নে এনচাৰ হয় এইখিনি আছিল আজি তোমালোকৰ কাৰণে প্ৰস্তুত কৰা মোৰ আগমনৰ ভিত্তি পাঠটোৰ কুৱেশ্যন এনচাৰ গতিকে আশা কৰোঁ তোমালোকে নিশ্চয় উপকৃত হ'ব ছাত্ৰ ছাত্ৰীসকল নিশ্চয় তোমালোকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আৰু তোমালোকৰ সেই ছাবস্ক্ৰাইবটোৱে মোক যথেষ্ট উৎসাহ আৰু উদ্দীপনা যোগাব গতিকে আগলৈ মই পুনৰ ভিডিঅ'সমূহ এতিয়া তোমালোকক দিবলৈ চেষ্টা কৰিম আৰু তোমালোকে নিশ্চয় মোৰ ভিডিঅ'বোৰ চাই থাকিবা গতিকে আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিলোঁ Thanks to all of you.